সকলোকে প্ৰথমতে লক্ষ্মী পূজাৰ বহুত বহুত শুভেচ্ছা জনাইছোঁ। বাপৰে ইমান মানসি যাদों ৰাইজেফোৰ মোক অসমীয়া গীত গাবলৈ অনুৰোধ কৰিছে আমাৰ কমিটিৰ খুৰাসকলে দাদাসকলে। ইয়াৰ পিছত এটি ধুনীয়া অসমীয়া গীত গাওঁ। এবাৰ মই মোৰ নিজৰ এটি গীত গাবলৈ লৈছোঁ। এই বছৰ বহাগত মই এই গীতটি ৰিলিজ কৰিছিলোঁ। আপোনালোকৰ অঞ্চলতে মই শ্বুটিং কৰি গৈছোঁ, ইয়াৰ পৰা অকণমান দূৰৰে কুমাৰী কাটাৰ ওচৰত। জাঞ্জিয়া খাফ্ৰাডে এই গীতটি খুবেই হিট হৈছিলে মোৰ বহাগত। Hey guys, Kalakuchi Laxmi Puja মানুহ চাওক। Hey guys, আজি আছো আমি তেতেলিগুৰি কালাকুছিৰ লক্ষ্মী পূজাত। আজি আছে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী ইলিশা বড়ো। তো ডাইৰেক্ট ষ্টেজলৈ যাওঁ বলক। নমস্কাৰ ৰাইজ, সকলোকে প্ৰথমতে লক্ষ্মী পূজাৰ বহুত বহুত শুভেচ্ছা জনাইছোঁ। বাপৰে ইমান মানসি যাदों ৰাইজেফोर जोबोर गोजोननाय मोनदों दिनै फैनानै। दायो आरो खेबसेबाव गामिनो दोंसे मेथाइ खननो नागिरदों। आंनि जान्जिया खाफ्रादे मेथाइखौ खोनादोंना? जान्जिया खाफ्रादे लोगोफोर बोथोरा फैलायबाय। ধন্যবাদ পৰম শ্ৰদ্ধাৰ দৰ্শক মণ্ডলী। আমি আজিৰ এই বিশেষ সাংস্কৃতিক অনুষ্ঠানত আমাৰ আইতাইৰে মৰমৰ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী সন্মানীয় এলিশা বড়ো আমাৰ মাজত উপস্থিত হৈছে। তেখেতে আমাক বিভিন্ন ধৰণৰ গীত মাত পৰিৱেশন কৰি শুনাব। আৰু এই চেগতে সন্মানীয় এলিশা বড়োক আমি চিনাকি দিবলৈ অনুৰোধ কৰিছোঁ। আৰু লগতে তেখেতক আমাৰ 79 সংখ্যক তেতেলিগুৰি কালাকুছি বাৰোৱাৰী শ্ৰী শ্ৰী লক্ষ্মী মাইনা পূজা উৎসৱ সমিতিৰ তৰফৰ পৰা প্ৰথমতে এখন আৰ্ণাৰে সম্ভাষণ জ্ঞাপন কৰিব বিচাৰিছোঁ। আৰু এই সম্ভাষণ জ্ঞাপন কৰিব আমাৰ পূজা পৰিচালনা সমিতিৰ সন্মানীয় সভাপতি খনীন্দ্ৰ নাৰ্জী দেৱে। এইবাৰ আমি এখন ফুলাম গামোচাৰে সম্পাদনা জ্ঞাপন কৰিবলৈ ওলাইছোঁ। আৰু সম্পাদনা জ্ঞাপন কৰিব আমাৰ লক্ষ্মী স্থায়ীৰ সন্মানীয় সভাপতি খগেন দাসদেৱে। এইবাৰ আমি এটি ফুলাম জাপিৰে সম্বৰ্ধনা জ্ঞাপন কৰিব ওলাইছোঁ। আৰু এই ফুলাম জাপিটোৰে সম্বৰ্ধনা জ্ঞাপন কৰিব সাংস্কৃতিক বিভাগৰ উপসমিতিৰ তত্ত্বাৱধায়ক সন্মানীয় ঘনেশ্যাম কলিতা দেৱে। এয়া ঘনেশ্যাম কলিতা। মোক অসমীয়া গীত গাবলৈ অনুৰোধ কৰিছে আমাৰ কমিটিৰ খুৰাসকলে দাদাসকলে। ইয়াৰ পিছত এটি ধুনীয়া অসমীয়া গীত গাওঁ। এবাৰ মই মোৰ নিজৰ এটি গীত গাবলৈ লৈছোঁ। এই বছৰ বহাগত মই এই গীতটি ৰিলিজ কৰিছিলোঁ। আপোনালোকৰ অঞ্চলতে মই শ্বুটিং কৰি গৈছোঁ, ইয়াৰ পৰা অকণমান দূৰৰে কুমাৰী কাটাৰ ওচৰত। জাঞ্জিয়া খাফ্ৰাডে এই গীতটি খুবেই হিট হৈছিলে মোৰ বহাগত। তো ৰাইজে ইমান মৰম দিছে, আঁকোৱালি লৈছে গীতটি, বহুত বহুত ধন্যবাদ দিছোঁ। खोनादोंना सेंग्राफोर जान्जिया खाफ्रादे? नायदोंना नायाखै आंनि भिडिअखौ? नायदों? भिडिअটি বাৰু ময়ে ওলাইছোঁ, আপোনালোকে ইউটিউবত চাব পাৰে যিসকলে চোৱা নাই। বাৰু গীতটি গাবলৈ লৈছোঁ।
ৰাস্তাটোৰে সদায় অহা যোৱা কৰি আছোঁ এইকেইদিন সদায় প্ৰগ্ৰামত ইফালে বাক্সাত বহুত প্ৰগ্ৰাম হৈ আছিলে মোৰ চ' এইটো ৰাস্তাদি বহুত আহি আছোঁ কিন্তু আপোনালোকৰ এইখনেই যে প্ৰগ্ৰাম হ'ব মই গম পোৱা নাছিলোঁ আজি আহি খুবেই ভাল লাগিছে আৰু আপোনালোকৰ মৰম আপোনালোকৰ ইমান সহযোগ ধুনীয়া চ' ভাল লাগিছে লাভ ইউ চ' মাছ এভৰিৱান থেংক ইউ থেংক ইউ ব্রেক ডান্স নো সাদা হাগনা আমার দেখা হলে ব্রেক ডান্স কৰিব পাৰিবনে নাই অকমান ব্রেক ডান্স লাগিব এবারে সকলে রেডি আছে নে নাই অকমান নাচিব লাগিব রে আমাৰ দাদা ভাইটি সকল এনেকে নহব হবনে জাগন না যায়লে আদামন জাগন দে বুয়া
অযথা ভিৰ নকৰিবলৈ অনুৰোধ জনাইছোঁ মঞ্চৰ ওচৰত থকা ৰাইজক অযথা ভিৰ নকৰিবলৈ আমি কমিটিৰ তৰফৰ পৰা
Puja, Marimu. Nilai buyurun sakai kuda. Come on.
আছে এনার্জি লাভরা রাইজপুর জয় লক্ষ্মী আইকি বঢ়িয়া আৰু অকণমান জয় লক্ষ্মী আইকি বঢ়িয়া ধুনীয়া লক্ষ্মী আয়ে যাতে সকলোৰে ঘৰত আহে হয়নে নাই আশীৰ্বাদ দিয়ক আমাৰ সকলোকে হয়নে বাৰু গাইছো গাইজ ভিডিঅ'টো চাই কেনে লাগিল কমেণ্টত জনাব আৰু লগতে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব প্লিজ কৰি দিব ধন্যবাদ।